হেল্ল' এভৰিৱান। মই ৰাতিপুৱাই আমাৰ ৱেলনেছ চেণ্টাৰত আহিলোঁ এক্সাৰচাইজ কৰিবলৈ। আমাৰ চেণ্টাৰত সদায় ৰাতিপুৱা য়োগা, জুম্বা এইবিলাক এক্সাৰচাইজ কৰা হয়। আপোনালোকেও যদি আহিব বিচাৰে মোৰ লগত যোগাযোগ কৰি আহিব পাৰে। এক্সাৰচাইজ কৰি উঠি ড্ৰেছ চেঞ্জ কৰিয়ে মই হাতত ল'লোঁ এফ্ৰেছ। এই এফ্ৰেছ গিলাচ পেটত পৰাৰ পিছতহে মই দিনটোৰ কামবিলাক সদায় আৰম্ভ কৰোঁ। মই যিহেতু ৰাতিপুৱা ভাত নাখাওঁ, সেইবাবে মোৰ চেকটোও খাই আজৰি হৈ ল'লোঁ। এতিয়া বহুতৰে মনত প্ৰশ্ন হ'ব যে সদায় ৰাতিপুৱা মই এই নিউট্ৰিশ্যনবিলাক কিয় খাওঁ? ৰ'ব, মুখেৰে কোৱাতকৈ মই আপোনালোকক মোৰ হেল্থ ৰিজাল্ট শ্বেয়াৰ কৰি আছোঁ। মোৰ ভুল খোৱা লোৱা অভ্যাস কিছুমানৰ ফলত মই অভাৰৱেইটত গুচি গৈছিলোঁ। কলেজত লগৰবিলাকৰ লগত ফাষ্টফুড জাতীয় বস্তুবিলাকো বহুত বেছি খাইছিলোঁ। এইবিলাক অভ্যাসৰ কাৰণে মোৰ বডিত লাহে লাহে বিভিন্ন প্ৰব্লেমে দেখা দিব ষ্টাৰ্ট কৰিলে। স্কিনবিলাক বয়সীয়াল মানুহৰ দৰে হৈ গৈছিল, পিৰিয়ড হ'লে বহুত বেছি পেইন হয়। মুঠতে ফেটছ বেছি হ'লে বহুত বেছি প্ৰব্লেম, আপোনালোকক কৈ শেষ কৰিব নোৱাৰিম। এই নিউট্ৰিশ্যনটো ব্যৱহাৰ কৰাৰ পিছত 1.5 মাহত মই প্ৰায় 6 কেজি ফেটছ কমালোঁ। লগতে মোৰ বডিত যিখিনি পেৰামিটাৰ আপ ডাউন হৈ আছিল গোটেইখিনি নৰ্মেলত আনিলোঁ। এই নিউট্ৰিশ্যনটো ব্যৱহাৰ কৰি মই বহুত বেছি হেপী। নিউট্ৰিশ্যন ব্যৱহাৰ কৰি মই মোৰ হেল্থ ভাল কৰাৰ লগতে এটা ভাল ইনকামো কৰি আছোঁ। যদি ইনকামৰ বিষয়ে আৰু ডিটেইলছত জানিব বিচাৰে ভিডিঅ'ত কমেণ্ট কৰিব।